Hi everyone, welcome to my YouTube channel Niranjan Das Vlog Travel Life. আজি আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চবগিলাকে সকলোৰে যাতে মংগল হয়। মই আজি সৰু সুৰাকৈ এটা ভিডিঅ' এটা দিওঁ। কোনে কি কৰিছে দেখো। মই অলপ গা পা ধুই কিনে অলপ চাফা চুফা হ'লোঁ। এই দেখাই পাইছে এই চাক কি বঢ়িয়াকৈ চাফা চুফা একদম পুৰা পেণ্ট চেণ্ট পিন্ধি লৈছোঁ, ৰেডি হৈ গৈছোঁ একদম চোলা তোলা পিন্ধি। তাৰে পিছত আপোনালোকক মই দেখুৱাই আছোঁ কোনে কি কৰি আছে। প্ৰথমে মই দেখোঁ এইটো সৰু আপা এতিয়া উঠি কিনে এই চাক কেনেকৈ দাঁত ঘঁহি আছে দেখিছি নে? এই বাপ তামান বদমাছ হৈছে, উঠিবই নোখোজে, বহুত দেৰিকৈ উঠে। তাৰপৰা এইটো মোৰ কুকুৰটো এই চাক ইউনিভাৰ্চিটিৰ পৰা আনিছিলোঁ মই, তাক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। নাওমনমান ডাঙৰ হৈছে কিবাকৈ। কালি আৰু হাৰা চাৰা চুবাব নিদিলোঁ নহয় ৰাতি, সেইকাৰণে সৰু সৰু হান লগা হৈছে। তাৰপৰা এইটো বৰডেকা আমাৰ দেখছি নাই কেনেকৈ আছে। এতিয়া গেলে গা পা ধুবাৰ হোৱাই নাই, এই বুঢ়া চলিয়া কথাৰ চাকচো। তাৰপৰা এই মোৰ তিৰিটো এইটো চাক ৰাতিপুৱা কাপোৰ ধুইছে এই চাক দেখছি নাই, এই কাপোৰ ধুইছি। এখন মৰমি ইয়াতে থৈ দিছে, ইয়াতে বেচেৰি ধুলাবালা পৰিলাক নেকি? হ'ব দে। তাৰপৰা আৰু দেখোঁ আমাৰ ভণ্টিহঁতো আছে নহয়, সেন্দও আছে। সেন্দক চাওঁ কোনে কি কৰিছে। এই ইয়াতে দহৈ দাও চাওঁ ক'ত আছে। ক'তে গা পা ধুলি তই? তাৰপৰা মন্দিৰ যাব। আমিতো আৰু মন্দিৰ যাবৰ আমাৰ ভাগ্য নাই, আমি দোকানকে যাম দে আৰু। তাৰপৰাই চাওঁ এইয়া क्या हो गया इतना देर से हैं? ইস যাও নাহালো জলদি। তাৰপিছত আৰু এটা আছে, সৰুটো ক'ত গেল? সৰুটো আমাৰ বস্যও আছে শুই কিনে। দেখো তো হাই কৰো জলদি নিশু। আচ্ছা से गुड मॉर्निंग करो, दिखाओ इधर। गुड मॉर्निंग बोलो। गुड मॉर्निंग है, सुबह हो गया है और थोड़ा देर से उठना। हाँ এতিয়া আমাৰ মাইটোক চাওঁ। মই বাৰু সেৱা চেৱা কৰিলোঁ সোনকালে, গা পা ধুই কি কৰি দিছোঁ আৰু। বাকী বেলেগটো বেলেগ কথা। মই আমাৰ মাইটো বা ক'ত আছে আপোনাৰ দেখুৱাই দিওঁ। আমাৰ মায়ে এতিয়া মোক ধুবা ধৰিছে, এই গোটেই চোতাল তোতাল মুচি ওপৰত এই দেখি নাই। এই চাক খাব লাগিব। তাৰপৰাই এতিয়া মই ছাগাল তাগাল এৰি দিয়েই নাই। এখন বন্ধ কৰি দিছোঁ বাবা। মই এতিয়া এইটো খুলি দিলোঁ ঢাকনাখন। থওঁ নালাগে দে। এইটো এই চাক লগতে আছে আৰু দেখছি না, এই জাপে আছে। এইটো এটা সেইদিনাৰ পোৱালি, এই দুটা যি হৈছিল সেই দুটা অলপমান ডাঙৰ হৈছে, বেছি হ'ব পৰা নাই। এতিয়া সেই চাক দুই এটা কাষ্টমাৰ আহিও আছে ইয়াতে। এখন দোকানতো আহি আছে, দোকান খোলা নাই, ভিতৰত দি আহি আছে মানুহ। এওঁ আৰু মাল দিবা ধৰিছি। দোকানত নাযাওঁ নেকি? হে এই গা চা ধোৱা নাই, গোটেই চকু ডাঙৰ ডাঙৰ হৈ আছে, ফুলি আছে একেবাৰে। মুখ চুখ ধুইছ নাই? এই দেখছি নাই কি দৌৰা দৌৰি লৈ গৈছে এই চাক। এতিয়া আমি লাহে লাহে আৰু দোকানত যাম আৰু গা পা ধুই চাহ পানী খাই পিঠা লাৰু খাওঁ। তাৰপৰাই তাতে যাওঁ। তাতে যোৱা অলপ মুহূৰ্তৰ কিছুমান অলপ দেখুৱাম দিয়ক আপোনালোকক, চাব কেনে লাগে কমেণ্টত জনাব। এতিয়া ভাগিন চানাটোক সেৱা কৰোঁ। গা পা ধোৱা না হ'ব, চলিব একো নহয়। মই গা ধুইছোঁ নহয়, মই গা ধুলি হ'ল। এতিয়া মই সেৱাটো কৰোঁ। সেৱাটো কৰিলোঁ, আৰু এটা আছে সেইটোক কৰিব আছে। এতিয়া মই এই সৰু ভাইটিটোকো সেৱা এটা কৰোঁ। কৃষ্ণ কৃষ্ণ মোক আশীৰ্বাদ দেখছি না, আকৌ নকলাকে এই ভণ্টি সেৱা কৰি আছে আমাক।
এটা মোক সেৱাটো কোৱাৰ আগে মোৰ লাগে কৃষ্ণ 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 ভালে পোহালে ৰাখক কথাটো আইন কি হৈছে আমার হয়ে গেছি আমার সেবা সপন আমার এগুলা দরকার নাই আমার দুজন মিউজিক দি হল বেলা আকো নালাগে আমাক ন নাই কি আমি এই ফেল্লা ঘৰৰ পিনে যাই আছো এটা ফেল্লা জ্বলাব লাগব এই শাক চব তৈয়াৰ হৈ গৈছে এই শাক এই মুটিৰি দেখছি নাই কিন্তু খেৰ চেৰ গোটাই লৈ গৈছে বাপ্পা এই শাক আমাৰ মাই দাউৰি ফুৰে একেবাৰে এই দেখছি এই দা জয় ঢাক একেবাৰে এতিয়া আমি এইটো বাপ্পা এই শাক মস্ত ভেলা একেবাৰে আমি তাকে গেলি যাম এতিয়া এই যাই আছো এতিয়া আমি এই ভেল্লা ঘৰৰ জেগা আহি পালো এই চাক এইটো ভেল্লা এইগিলা এই চবেই খেৰ ভাগবা ধৰিছে ময়ো অলপমান লওঁ এতিয়া এইটো জ্বলাই দিম এই চাক এই ভেল্লা জ্বলালাক চব জ্বলাই দিলাক এইটো চাক আমাৰ ভেল্লা জ্বলছি এইটো আমাৰ ভেল্লা হৰি বল হৰি বল হৰি বল দেখছি দেখছি চাইকেল লেখা দেখছি এই ফেল্লা খতামে হয়ে গেল এই চাক আমার মানুহগিলা আমার একদম বড্ডাকা একদম পুরো চিকচিকে হয়ে আছে একেবারে এই দেখছি নাই ওটা আবার একদম পাইজামা কুর্তা মারি পুরা একদম কথা কথা ললো আমি এইটা আমি যাবা অলছো গোটাইগিলা এই গেলে যাওঁ আমি তাৰপিছত চাহ খাওঁ খাই কিনে দোকানত যাওঁ বলো ঠিক আছে চাক এইটো প্ৰসাদ এইটো মাই এটা প্ৰসাদ চবকে দি আছে এই তাতে দুখনমান থৈছি এই ভণ্টি খাই আছে কুৰমাটো খাই আছে এই চাক আপোনালোক দখৈ দিলোঁ এখান্তি প্ৰসাদ খোৱা আৰু তাৰপিছত চাহৰ লগত কি কি আছে চাওঁ পিঠা লাড়ু বনাইছে এতিয়া খাম আমি এইবিলাক বনাইছি পিঠা এইটো মাঘৰে এই চাক মিঠাইৰ লাড়ু নাৰিকলৰ লাড়ু তাৰপৰা আমাৰ মায়ে এই চাক চাহ বনাই আছে এই চাক একদম চাহ বনাই আছো একফালে গাখীৰ গৰম কৰি আছো একফালে চাহ বনাই আছো এতিয়া চাহ খিনি দিওঁ চলিকেইটা ময়ো খাওঁ এই চাক এই গাখীৰ উতলি যাব চাবি উতলি গেল গাখীৰ হৈছি গাখীৰ হৈছি নেকি এতিয়া চাহ হ'ব চাহ খাওঁ পানীত গাখীৰ মিলাইছা না চাহ হেৰি গাখীৰত পানী মিলাইছা এই গোটাই মিলাই দিছো দে গোটাই মিলাই দিছা গোটাই কেনেকৈ মিলাই পানীয়ে গাখীৰে গোটাই মিলাই পেলাই চাহ বনাই আছো এটা চাহ খাম চাহ 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 খাবি এয়া পিঠা এই চাক আৰু পিঠা এই চাক বিহুৰ পিঠা লাড়ু এতিয়া আমি গৰম গৰম চাহ খাম চাহকেইটা খাই লওঁ গৰম চাহ খালি মুখ ফুৰব ঠাণ্ডা চাহ খাব লাগিব পুৰা পুৰা কথা নাই আমাৰ বৌ হ'ব এইটো এই দেখছি নাই জিভে চিভে চেলকি আছে একেলগে চচত কিহৰ মাথা মাৰা ইমান চাহ বনাম ডাঙৰ চচত পিঠাৰ লগত বেছি চাহ লাগে না কিয় দে কিবা এটা কৈ দিয়া তুমিও বিহু বুলি কিবা এটা শুভেচ্ছা দিয়া মানুহগিলাক বিহু বুলি কি কওঁ আৰু লাড়ু পিঠা দি চাহ খাওঁ তাৰপৰা খাই উঠাৰ পিছত কি কওঁ চাওঁ এয়া লাড়ু পিঠা সজাই লৈছো পুৰা দিছো এই চাহ বাকী আছে আমাৰ
মোৰ ভাগিনা কাবুত নাখায় মগুত খায় দালিতেৰ মগুত আনিছো ল মগুত খাই বোলা এই চাওক মগুত খাব মগমিনী আজ মগমিনী এয়া মোৰ অলপ জকাই আছে মামীয়াকে ল মামীয়াকে অলপ জকাইছি তাক এই পিঠা বনা আনিছে এই আমি বহি গৈছোঁ চাওক গোটাইকেইটা নারকেল কম নালগে হ'ব এই চাওক এইবিলাক ময়ো লৈছোঁ এই চাওক আমি দোকানত আহিলোঁ আহি কিনে এতিয়া বস্তুবিলাক সাজাইছোঁ সাজোৱা হৈছে তাৰ পৰাই এইবিলাক কিবা কিবি কৰিছে আপোনালোক দেখক এই পাপৰ পেক কৰি আছে তাৰ পৰাই এবাগে এই ফূৰ্তি কৰি আছে মানুহবিলাক অলপ বিহু বুলি অলপমান ফূৰ্তি কৰিছে এই বক্স লগাই দিছে সিহঁতে নিজেই লৈ আহিছে এইবিলাক আনিকেইটাই এই জুই কৈ আছে মানুহকেইটাক দেখুৱাই দিয়ক ৰ'ব আপোনালোকক এই চাব অঁ বিহু বুলি ফূৰ্তি কৰিছে না আপোনালোকে হা বিহু বুলি অঁ লাগে কিবা ক'বা কিয়া কিবা ক তাকে এইটো এইখিনি ঘৰত যায় বায়া খানা আছে আমাৰ এতিয়া আমি বায়া খানা খাম মাছি মোক মই যাই আছোঁ এই ৰুমক গেলি এই চাক পুৰা বাৰী আছে এই দিছি এইগিলা বেছিকৈ খাইছ নেকি না আমি তাকে বহি গেলা অঁ এই চাক আমাৰ ভাগিন চানা এইটো এটা ভাগিন চানা এইটো মোৰ সৰু এইটো ডাঙৰ এইটো নালাগে হাই কৰবে এইটো ভিডিঅ'টো আগতে কৰিছোঁ নহয় ঠিকলে এইটা আমাৰ খানা কি আছে চব্জি তাৰপৰা এইটো হ'ল ছাগলৰ মাংস অলপ লাৰি কিনে দেখুৱাই দিছোঁ মায়ে নামত উঠি কিনে দেখুৱাই দিয়ে মাংসটো এইটো খাহি মুৰ্গী এইটো মুৰ্গী মাছটো আনাই নাই মাছ আনবে আছে তথাপিতো মাছটো আপোনাক মই তাতেই দেখুৱাই দিওঁ একবাৰ বলকচোন পাকঘৰত গেলি যাওঁ কোনটোত এইটো নেকি এইটো মাংস মাছ এইটো মাছ আছে মাছ লৰাই যোৱা নাই তাৰপৰা আপোনালোকো আৰু এই চাওক খাৰ আছে খানাটো আমি খাওঁ আৰু এতিয়া মই বহি গৈছোঁ ইয়াতে এইয়া এখন মোৰ কাঁহী এতিয়া মাংস দিছে এতিয়া মই খাওঁ আপোনালোকক আৰু একবাৰ কৈছোঁ হেপী বিহু আৰু ধন্যবাদ কেনে লাগে কমেণ্টত একবাৰ জনাব